हेलो एवरीवन সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো চিকেন চুপ। তাৰ বাবে মই লৈছো কেইটুকুৰমান মুৰ্গী মাংস, গাজৰ, পিয়াজ, আলু, বিন, আদা নহৰু থেতেলিয়াই লৈছো আৰু মটৰ আৰু জালুক। এতিয়া মই কুকাৰটো গেছত বহাই অলপমান ৰিফাইন দিছো। এতিয়া পিয়াজখিনি দি অলপমান ভাজি লম। মাংসকিটুকুৰাও দি লৈছো। অলপমান মাংসখিনি পিয়াজৰ লগত ভাজি লম। এতিয়া গাজৰ আৰু বিনখিনি দি অলপ ভাজি লম। গোটেইখিনি ভালদৰে ভাজি লৈ সোৱাদ অনুসৰি নিমখ দি লম। আদা নহৰু মটৰখিনি দি অলপ সময় ভাজি লম। এতিয়া যিমানখিনি চুপ কৰিব বিচাৰে সিমানখিনি গৰম পানী দি ল'ব। দুটামান কেঁচা জলকীয়া ফালি দিছো। অলপমান জালুক খুন্দি দিছো। এতিয়া দুটা চিটি আহিবলৈ দিম। চিকেন চুপ ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।